নমস্কাৰ, আসসালামু আলাইকুম। ৱেলকাম টু মাই চেনেল ৱাজ বা আসিয়ানা। আমি গৈছিলোঁ নামনি অসম ফেষ্টিভেললৈ, গোৱালপাৰাত হৈ আছিলে, তালৈ গৈছিলোঁ। কিন্তু আমি গোটেই থাকিবলৈ নোৱাৰিলোঁ, গোটেইখিনি চাবলৈ। কিন্তু যিমানখিনি পাৰিলোঁ আমি কৰি আনিলোঁ, আৰু বাকী যোনখিনি ভিডিঅ' সেই ভিডিঅ'খিনিত আমাক সহায় কৰিলে মোৰ মামাৰ ল'ৰা ৱাহাজে। এয়া ৱাহাজ, সি গোটেইখিনি সহায় কৰিছে। বা আসিয়ানাৰ ফালৰ পৰা ৱাহাজলৈ বহুত বহুত থেংক ইউ। আৰু বহুত ভালকৈ ধুনীয়াকৈ সেই ভিডিঅ'খিনি আমাক কৰি পেলাই পঠাইছে। আনন্দ মেলাও তাৰ ভিতৰতে চলি আছে। এয়া চকৰি, এইখিনি সৰু ল'ৰা ছোৱালীৰ। এইখন ATV বুলি কয়, খালে বমে চলাব পৰা এখন বাইক। এয়া চলাই আছে, চলাই কিছু ভাল লাগে বুলি ক'লে। আৰু এইটো এটা চকৰি, মাথা ঘূৰাই যায়, এইটোত উঠি পাইছোঁ বাৰু। আৰু এইখন এখন আপোনাৰ দেয়াৰ ডেভিলছ খেল গেম, চাইকেল 5খন চাইকেল লৈ পেলাই ঘূৰিছে। আৰু এয়া টিউবলাইটটো ভাঙি দেখায় আৰু এটা বিৰাট ডেঞ্জাৰাছ খেল। এটা গাঁতত 3খনকৈ গাড়ী চলোৱাটো এটা বহুত সাহসৰো কথা। হট এয়াৰ বেলুন গেছেদি উৰাইছে আৰু বান্ধি থোৱা হৈছে, আৰু মানুহক ইয়াত মানুহ উঠিছে, তাৰমানে এটা অনুভৱ কৰাইছে মানুহখিনিক উঠুৱাই পেলাই। আৰু এটা ইয়াত আপোনাৰ ফেশ্বন শ্ব' হৈ আছিলে। সৰু ল'ৰা ছোৱালী, ডাঙৰ বয়জৰো, এইখিনি ডাঙৰখিনি বৰ ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি তেওঁলোকে ফেশ্বন কৰিছে, চাইও ভাল লাগিছে। বেলেগ বেলেগকৈ ধুনীয়া ধুনীয়াকৈ। আৰু এয়া অসমীয়া ড্ৰেছত এটা ফেশ্বন কৰিছে তেওঁলোকে। আৰু মই বাৰু বৰ এটা ফেশ্বনৰ বিষয়ে নাজানো, কিন্তু কিবা যদি ভুল হৈছে তেনেহ'লে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। আৰু এয়া বয়জৰ, আৰু লগতে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো কৰি দিয়া হৈছে তেওঁলোকক। ফেশ্বন শ্ব'ৰ পাছত DJ আৰম্ভ হৈছে, আৰু এয়া তেওঁলোকে পূৰা জুইৰ লগত খেলা দেখাইছে, আৰু বেলেগ বেলেগ কিবাও অলপমান তেওঁলোকে কৰিলে। পূৰা ধুনীয়াকৈ জুইখিনি ঘূৰাইছে, দেখিও ভাল লাগিছে। আৰু এই DJ পাৰ্টিটোৰ নাম ফেমাছ, তাৰমানে ইণ্ডিয়াৰ ফেমাছ এটা DJ পাৰ্টি, DJ ব্ৰাহ্মীণ বুলি কোৱা হয় তেওঁলোকক। এতিয়া আমিও অলপ DJ শুনি লওঁ। এয়া মঞ্চত আমাৰ সকলোৰে প্ৰিয় জুবিন দা, আৰু এয়া তেওঁৰ এটা ফেমাছ ডাইলগ আমি সকলোৰে জানো। বিজেপি হওক, কংগ্ৰেছ হওক, মই ঘেমটাও খাতি নকৰোঁ। এই 3 তাৰিখে জুবিনদাৰ এখন নতুন চিনেমা আহি আছে, ডক্টৰ বেজবৰুৱা 2 বুলি। তাৰে তেওঁ প্ৰমোচনো ইয়াত কৰি দিছে, আপোনালোকে সকলোৱে চাব গৈ পেলাই। আমিও চাম লগতে, ভাল লাগিব। আহকচোন এতিয়া আমি জুবিনদাৰ কেইটামান গান আমি উপভোগ কৰোঁ।
জুবিনদাৰ গানৰ মাজেৰে মোৰ আজি ভিডিঅ'টো মই সমাপ্ত কৰোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।